নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো দা এএছ একাডেমি চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি আকৌ কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যন আলোচনা কৰিম। ইয়াৰে প্ৰথম কুৱেশ্যনটোত আমাক সুধিছে যে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন? ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা হৈছে ৰাজা ৰামমোহন ৰায়। বন্ধু বান্ধৱীসকল মনত ৰাখিব, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা হৈছে ৰাজা ৰামমোহন ৰায়। তাৰপিছত প্ৰশ্নত সুধিছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, যোৰহাট জিলাত অৱস্থিত। তাৰপিছত প্ৰশ্নত সুধিছে কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণ কৰিছিল? বন্ধু বান্ধৱীসকল, ভাৰতে প্ৰথম অলিম্পিকত অংশগ্ৰহণ কৰিছিল 1900 চনত। তাৰপিছত প্ৰশ্নত সুধিছে হিমা দাসৰ উপনাম কি? বন্ধু বান্ধৱীসকল, হিমা দাসৰ উপনাম হৈছে ধিং এক্সপ্ৰেছ। হিমা দাসৰ উপনাম ধিং এক্সপ্ৰেছ, মনত ৰাখিব এইটো। বন্ধু বান্ধৱীসকল, তাৰপিছত প্ৰশ্নত সুধিছে উত্তৰ পূৰ্বৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? শান্তি উদ্যান বুলি কোৱা হয় মিজোৰামক। বন্ধু বান্ধৱীসকল মনত ৰাখিব, শান্তি উদ্যান বুলি কোৱা হয় উত্তৰ পূৰ্বৰ শান্তি উদ্যান হৈছে মিজোৰাম জিলা। বন্ধু বান্ধৱীসকল, তাৰপিছত প্ৰশ্নত সুধিছে 1950 চনত অসমত হোৱা ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল? 1950 চনত 15 আগষ্ট তাৰিখে ডাঙৰ ভূমিকম্প হৈছিল। সেই ডাঙৰ ভূমিকম্পটোৰ প্ৰাবল্য আছিল 8.6। 8.6। তাৰপিছত প্ৰশ্নত সুধিছে গজাপতি উপাধি লাভ কৰা আহোম ৰজা কোন আছিল? গজাপতি উপাধি লাভ কৰা আহোম ৰজাজন আছিল প্ৰতাপ সিং। প্ৰতাপ সিং, মনত ৰাখিব। বন্ধু বান্ধৱীসকল, তাৰপিছৰ প্ৰশ্নত সুধিছে অসমত কেতিয়া অসহযোগ আন্দোলন সংঘটিত হৈছিল? অসমত অসহযোগ আন্দোলন সংঘটিত হৈছিল 1921 চনত। 1921 চনত। বন্ধু বান্ধৱীসকল, তাৰপিছৰ প্ৰশ্নত সুধিছে সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম হৈছে চক্ৰশিলা অভয়াৰণ্য। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাক আৰু ভাল ভাল কুৱেশ্যন লৈ আহিবলৈ অনুপ্ৰেৰণা যোগায়। বন্ধু বান্ধৱীসকল, তাৰপিছৰ প্ৰশ্নত সুধিছে গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? গৰমপানী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। তাৰপিছৰ প্ৰশ্নত সুধিছে অসমৰ কোনখন ঠাইক সত্ৰ নগৰী বুলি জনা যায় বা সত্ৰ নগৰী হিচাপে জনা যায়? বন্ধু বান্ধৱীসকল, সত্ৰ নগৰী বুলি জনা যায় বৰপেটা জিলাক। মনত ৰাখিব, খুবেই দৰকাৰী প্ৰশ্ন হয়। সত্ৰ নগৰী বুলি বৰপেটা জিলাক জনা যায়। তাৰপিছত প্ৰশ্নত সুধিছে অসম মহিলা বিশ্ববিদ্যালয় ক'ত ঠাইত অৱস্থিত? অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? অসম মহিলা বিশ্ববিদ্যালয় হৈছে যোৰহাট জিলাত অৱস্থিত। অসম মহিলা বিশ্ববিদ্যালয় যোৰহাট জিলাত। তাৰপিছত প্ৰশ্নত সুধিছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা। তাৰপিছত প্ৰশ্নত সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় পুথিভঁৰালটো ক'ত অৱস্থিত? ভাৰতৰ ৰাষ্ট্ৰীয় পুথিভঁৰালটো হৈছে কলকাতাত অৱস্থিত। তাৰপিছৰ প্ৰশ্নত সুধিছে নৰকাসুৰক কোনে বধ কৰিছিল? নৰকাসুৰক বধ কৰিছিল শ্ৰীকৃষ্ণই। অপশ্যন চি, মনত ৰাখিব, নৰকাসুৰক বধ কৰিছিল শ্ৰীকৃষ্ণই। বন্ধু বান্ধৱীসকল, তাৰপিছৰ প্ৰশ্নত সুধিছে চামাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? চামাংকান উৎসৱ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পালন কৰে। তাৰপিছৰ প্ৰশ্নত সুধিছে চীনৰ ৰাজধানী চহৰ কি? বন্ধু বান্ধৱীসকল, চীনৰ ৰাজধানী হৈছে বেইজিং। মনত ৰাখিব, চীনৰ ৰাজধানী বেইজিং। তাৰপিছৰ প্ৰশ্নত সুধিছে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ কি? উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ। তাৰপিছৰ প্ৰশ্নত সুধিছে চৰ ধৰা নাটকখন কোনে ৰচনা কৰিছিল? বন্ধু বান্ধৱীসকল, চৰ ধৰা নাটকখন ৰচনা কৰিছিল মাধৱদেৱে। বন্ধু বান্ধৱীসকল, তাৰপিছৰ প্ৰশ্নটো হৈছে
প্ৰথম অসমীয়া নাটকখনৰ নাম কি আছিল? প্ৰথম অসমীয়া নাটকখনৰ নাম আছিল বন্ধু-বান্ধৱীসকল চিহ্ন যাত্ৰা। প্ৰথম অসমীয়া নাটকখন আছিল চিহ্ন যাত্ৰা। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।